নমস্কাৰ নুপুৰ কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি কঁঠালৰ তৰকাৰী বনাওঁ। এনেকৈ বনালে আপোনালোকে মাংস খাবলৈকে পাহৰিয়ে যাব। কঁঠালৰ চব্জি বনাবৰ কাৰণে মই ইয়াত লৈছোঁ কঁঠাল, আলু, পিঁয়াজ দুটা কুটি লৈছোঁ এনেদৰে, বিলাহী এটা কুটি লৈছোঁ, ইয়াতে গৰম মছলা লৈছোঁ, ইলাচি, ডালচেনি, লং আৰু জালুক। ইয়াতে চেনি 1 চামুচ লৈছোঁ, পিঁয়াজ এটা পেষ্ট বনাই লৈছোঁ আৰু এয়া আদা নহৰুৰ পেষ্ট। কঁঠালখিনি প্ৰথমতে মই বইল কৰিম। ইয়াতে পানী আৰু নিমখ 1 চামুচ দিছোঁ। কুকাৰত মই এটা চিটি মাৰিবলৈকে দিম। আলুখিনি ইয়াতে মই ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱাকৈ। আলুখিনি মোৰ ফ্ৰাই হৈ গৈছে। মই এতিয়া আলুখিনি উঠাই থৈ দিম। ফ্ৰাই কৰা আলুখিনি উঠাই থৈ দিম। বইল কঁঠালখিনি এনেকৈ মই টুকি থৈছিলোঁ। বইল কঁঠালখিনিৰ ওপৰত এতিয়া মই পিঁয়াজৰ পেষ্ট অলপমান দিছোঁ, আদা নহৰুৰ পেষ্ট অকণমান দিম, ধনিয়াৰ গুড়ি অলপমান দিছোঁ আৰু জিৰা পাউডাৰ দিছোঁ অলপমান, তেল অকণমান দি 1 মিনিট সময়ৰ কাৰণে মেৰিনেট কৰি থৈ দিম। ইয়াতে মই নিমখ অকণমানো এড কৰি দিছোঁ। এতিয়া মই কঁঠালখিনি ইয়াতে অলপ ফ্ৰাই কৰিম। কঁঠালখিনি মোৰ ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। এইখিনি নমাই থৈ দিম মই এতিয়া। কুকাৰটো গৰম হৈছে, ইয়াতে মই এতিয়া মিঠাতেল দিম। তেলখিনি গৰম হৈ অহাত ইয়াতে মই চেনি 1 চামুচ দিছোঁ। এতিয়া ইয়াতে মই গোটা মছলাখিনি ফ্ৰাই হৈ অলপ গোন্ধ ওলাওঁতে ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজকেইটা দি দিম। পিঁয়াজখিনি দি অলপ ফ্ৰাই কৰিম। বেছি ৰঙচুৱাকৈ ফ্ৰাই কৰিব নালাগে। পিঁয়াজখিনি অলপ ফ্ৰাই হৈ আহোঁতে ইয়াতে মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। আদা নহৰু পেষ্টখিনি ফ্ৰাই হৈছে, ইয়াতে মই পিঁয়াজৰ পেষ্টখিনি এতিয়া দি দিম। আৰু লগতে কাটি থোৱা বিলাহীখিনিও দি দিছোঁ। বিলাহীখিনি দি অলপ ভালকৈ লৰাই ইয়াতে মই নিমখ অলপ দি দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিম। মছলাখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই এতিয়া জিৰা পাউডাৰ 2 চামুচ, এই চামুচখনেদি 2 চামুচ জিৰা পাউডাৰ এড কৰিম আৰু 1 চামুচ ধনিয়া পাউডাৰ এড কৰিছোঁ আৰু জলকীয়াৰ গুড়ি 1 চামুচ দিছোঁ আৰু হালধি দিছোঁ 1 চামুচ। ইয়াতে মই পানী এড কৰি দিছোঁ। মছলাখিনি যাতে তলত নালাগে তেনেকৈ ফ্ৰাই কৰিব। এতিয়া কুকাৰৰ ঢাকনিখন লগাই ইয়াতে মই এতিয়া এটা চিটি লগাম। মছলাখিনি চিটি এটা মাৰিলে এতিয়া মই সিজি গৈছে ধুনীয়াকৈ মছলাখিনি। কালাৰো খুব ধুনীয়া হৈছে। এতিয়া আৰু অকণমান মই ফ্ৰাই কৰিম। মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে, তেলো বিৰিঙিছে। এতিয়া ইয়াতে মই আলুখিনি এড কৰি থৈ দিম। ফ্ৰাই কৰি থোৱা আলুখিনি এড কৰি দিম। গেছটো কমাই দিব, মছলাখিনি যাতে তলত লাগি নাযায়। আৰু লগতে কঁঠালখিনিও দি দিছোঁ। এই গোটেইখিনি এতিয়া মই আৰু অলপ সময় ভালকৈ ফ্ৰাই কৰি ল'ম। ইয়াতে মই ওপৰত এতিয়া কেঁচা জলকীয়া এটা দি দিছোঁ। কঁঠালখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, ইয়াতে মই গৰম পানী দি দিছোঁ। ইয়াতে মই এতিয়া 2টা চিটি লগাই দিম। আকৌ 2টা চিটি মাৰিলে মই ঢাকনিখন খুলি দিছোঁ। এতিয়া কঁঠালৰ তৰকাৰীখিনি হৈ গৈছে।
ইয়াতে মই অলপমান ঘৰত বনোৱা গৰম মছলা দি দিম। ঢাকনিখন ঢাকি অলপ সময় এয়া মোৰ ৰেডি হৈ গ'ল কঁঠালৰ চব্জি। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।